নমস্কাৰ আশীৰ্বাদ সিল্ক হাউচৰ পৰিয়ালৰ ফালৰ পৰা সকলোকে নমস্কাৰ জ্ঞাপন কৰিলোঁ। আজি আপোনালোকক সদায় ভিডিঅ' দেখাই আছোঁ আমাৰ আশীৰ্বাদ সিল্ক এণ্ড জুৱেলছৰ ফালৰ পৰা। আজি আকৌ ভাবিলোঁ অলপ পাটৰ কাপোৰ নতুন নতুন বিয়াৰ ছিজনৰ কাৰণে আমি ৰেডি কৰি আহিছে আমাৰ শালৰ পৰা। ভাবিলোঁ আপোনালোকক ভিডিঅ' কৰি দেখাই দিওঁ, তেতিয়াহে আপোনালোকে গম পাব, বিয়া বজাৰ কৰিব আহিব পাৰিব। আগৰ ভিডিঅ'টো যথেষ্ট মানুহে সঁহাৰি দিলে, বহুত মানুহে শ্বেয়াৰ কৰিলে, কমেণ্ট কৰিলে, ইউটিউবতো আমাৰ ফেচবুকতো প্ৰায় 1 লাখ মানুহৰ ওপৰত চালে, যাৰ কাৰণে বহুত মানুহ আহিছে আমাৰ দোকানখনলৈ। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে একোটা শ্বেয়াৰ যথেষ্ট সঁহাৰি জনায় আৰু বহুতে কৈ থাকে প্ৰাইচটো অপেন কৰি দিব। হয়, আমি প্ৰাইচটো অপেন কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু কি হৈ যায় আজিকালি মাৰ্কেটত আপোনাৰ কি হৈ যায়, প্ৰত্যেকটো কাপোৰৰে কেইবাটা কোৱালিটি উলিয়াই দিছে, বুজি পাইছে। তো আমি ধৰি ল'লোঁ সদায় ভাল কোৱালিটিৰ ওপৰত প্ৰিফাৰেঞ্চ দিওঁ। আমি যদি আপুনি অপেন প্ৰাইচ কৰিছোঁ, আপোনালোকে তুলনামূলকভাৱে কাপোৰযোৰৰ দামটো বেছি বা কম তেনেকুৱা পাব পাৰে। সেইকাৰণে আপোনালোকে যদি দামটো জানিব বিচাৰে আপুনি পাৰ্চনেলি হোৱাটছএপ কৰিব পাৰে। আমাৰ হোৱাটছএপ নম্বৰটো ওপৰত দিয়া আছে, মই কৈ দিছোঁ 8486154341 84861543। হোৱাটছএপ কৰিব পাৰে, ফোন কৰিব পাৰে, মই তেতিয়া আপোনালোকক কাপোৰৰ ডিটেইলছ বা অসমীয়া গহনাৰ ডিটেইলছটো ক'ব পাৰিম। আপোনালোকে লওক, অসমীয়া গহনা যদি লয় আৰু কাপোৰো লয়, আপোনালোকে বিশেষ অসমীয়া গহনা, কাপোৰ আৰু অসমীয়া গহনা দুইটা একেলগে যদি লয়, অসমীয়া গহনাত বিশেষ এটা ডিছকাউণ্ট দি দিম। কাৰণ আপোনালোকে কাপোৰো লৈছে, অসমীয়া গহনাটো যদি আমাৰ ইয়াৰ পৰাই ক্ৰয় কৰে বা পিয়ৰ গ'লেও এটা বিশেষ ডিছকাউণ্টৰ জৰিয়তে আপোনালোকে অসমীয়া গহনাখিনি ল'ব পাৰিব। আপোনালোকক মই ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে, ভাবিলোঁ আপোনালোকক ভিডিঅ' আকত দেখাওঁ। আপোনালোকে এইবোৰ বেডশ্বীট যোৰা, মানে বেডশ্বীট মানে ব্ৰাইডেল যোৰা, ক্ষমা কৰিব, ব্ৰাইডেল যোৰা আপুনি চাওকচোন কি ধুনীয়া ইউনিক ডিজাইন। ভাবিলোঁ আপোনালোকক ভিডিঅ' আকত দেখাই দিওঁ। এইযোৰ চাওক, গোটেই কাপোৰযোৰত কেইবাটাও ৰঙৰ সমাহাৰে, কেইবাটাও ৰং আছে দেখিছেনে। বেবী পিংকত চিলভাৰ গুণা, তাত মেৰুণ মিনা আছে, আৰু এইটো আপোনাৰ পিচ কালাৰ, তাত আপোনাৰ মেৰুণ কালাৰ মিনা ৱৰ্ক কৰা আছে, স্কাই ব্লু, কেইবাটাও ডিজাইন কৰা আছে। ইয়াৰ ব্লাউজ পিচটো হেভি হ'ব, মেখেলাখন পূৰা হেভি ৱৰ্ক কৰা থাকে। এনেকুৱা ধৰণৰ আনকমন ইউনিক আপোনালোকে ব্ৰাইডেল ছেট আপোনালোকে আমাৰ বিপণীখনৰ পৰা ল'ব পাৰিব। আমাৰ আপোনালোকক আকৌ কৈছোঁ, আমাৰ যিহেতু আমাৰ যোৰহাটত দুখন বিপণী আছে, শ্ব'ৰুম আছে, আপোনাৰ আশীৰ্বাদ সিল্ক এণ্ড জুৱেলছ আৰু আশীৰ্বাদ সিল্ক হাউচ বুলি, আৰু অসমীয়া আশীৰ্বাদ গহনালয় নামেৰে আৰু এখন বিপণীও আছে। আপোনালোকে কি হৈছে, আশীৰ্বাদ গহনালয় আৰু আশীৰ্বাদ সিল্ক হাউচত অলপ পাৰ্কিঙৰ অসুবিধাৰ কাৰণে দোকান খোলা আছে, দোকান অপেন। যদি আপোনালোকে পাৰ্কিং কৰিম বুলি ভাবিছে, অকণ অসুবিধাৰ সন্মুখীন হৈছে, প্ৰায় এমাহ ডেৰ মাহৰ পৰা আমাৰ অকণ অসুবিধাত কেলৈ সন্মুখীন হৈছে, আমাৰ এখন ফ্লাইঅভাৰ আমাৰ দোকানৰ সন্মুখেদি গৈছে, যাৰ কাৰণে অকণ আপোনালোকে পাৰ্কিঙৰ যদি অসুবিধা পায়, কিবা যদি আপোনালোকে যদি গাড়ী চাড়ী ৰখাব পাৰে, দিগদাৰ হয়, আমাৰ বৰুৱা চাৰিআলিত থকা যিখন আশীৰ্বাদ সিল্ক এণ্ড জুৱেলছ, বৰুৱা চাৰিআলি, যোৰহাটৰ বৰুৱা চাৰিআলিৰ আশীৰ্বাদ সিল্ক এণ্ড জুৱেলছলৈ আহিব পাৰিব। তাত আহিব। এইখন মই আজি আশীৰ্বাদ সিল্ক এণ্ড জুৱেলছৰ পৰাই আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কাপোৰ দেখাইছোঁ। আপোনালোকে যিখনলৈকে আহে ধুনীয়া ধুনীয়া কালেকশ্যন, দুইখনতে সমান কালেকশ্যন আছে, আপোনালোকে মনপচন্দৰ কালেকশ্যন পাব, ভেৰাইটিজ কালেকশ্যন আছে। এইটো আপোনাৰ ডিজাইন আমি নিজে কাষ্টমাইজ কৰা ডিজাইন হয়, এইটো চাব পাৰে। এইটো চাওকচোন কালাৰ, মই আপোনালোকক আভাসটোৱে দেখাইছোঁ, বহুত কালেকশ্যন আহিছে, ভিডিঅ'টো আমাৰ ষ্টক কৰি থৈ দিছোঁ, মাত্ৰ কেইযোৰমান আপোনালোকক আভাস দেখাইছোঁ। এইটো ধৰকচোন, আপোনাক কাপোৰযোৰ চাওকচোন, চিলভাৰ গুণা, তাত পাৰ্পল, লেভেণ্ডাৰ কালাৰত পাৰ্পল, লাইট লেভেণ্ডাৰত আপোনাৰ লাইট ডাৰ্ক লেভেণ্ডাৰ কালাৰৰ মিনা ৱৰ্ক কৰা আছে। ডিজাইনটো বহুত মৰম লগা, এগৰাকী কয় নাই। যদি আপোনালোকৰ মনপচন্দৰ দিনটোৰ কাৰণে, মানে বিশেষ দিনটোৰ কাৰণে মনপচন্দৰ কাপোৰযোৰ ল'ব বিচাৰে, আমাৰ বিপণীলৈ আহক। মোৰ বিশ্বাস আপোনালোকে নিৰাশ হৈ যাব নালাগে, ধুনীয়া ধুনীয়া কালেকশ্যন, আনকমন, চকুত লগা আৰু অলপ ফটোজেনিক কালেকশ্যন আমি ৰাখিবলৈ চেষ্টা কৰোঁ। এনেকুৱা এইবোৰ কেঁচা পাটৰ চাওকচোন কি ইউনিক যোৰা, এযোৰ আপোনাৰ চাব পাৰে। এনেকুৱা চিম্পুল যোৰাও পাব, অকল বোলে হেৰি যোৰা বুলি নহয়, মই ওপৰত এনেকৈ দেখাইছোঁ। এইখিনি প্ৰাইচটো আপোনাৰ অনলাইন বিক্ৰী কৰিবলৈ কাৰণে মই দেখুওৱা নাই, জাষ্ট আপোনালোকে যদি ভাল লাগে আপোনাক স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ প্ৰাইচটো সুধিব পাৰিব, কিন্তু আমি জাষ্ট আপোনালোকক আভাস দিছোঁ। এইযোৰ চাওকচোন অলপ ইউনিক, আমাৰ ডিজাইনখিনি অলপ ইউনিক কৰিব বিচাৰোঁ, যাতে বেলেগৰ দোকানত খুব কম এভেইলেবল থাকে। যেতিয়া আমি ছ'চিয়েল মিডিয়া এৰোঁ, সেইখিনি আকৌ নতুনকৈ বনাই এইখিনি ডিজাইন কৰালে তেখেতসকলৰ বহুত সময় লাগে, সেইকাৰণে অলপ মনত আছে। এইবোৰ এণ্টিক গুণা মানে ইয়াত আপোনাৰ দুটা গুণাৰ সমাহাৰেৰে এইটো গুণা কৰা আছে, দেখিছেনে, বহুত ইউনিক হয়। এইবোৰ কাপোৰ বোৱনীগৰাকীয়ে এযোৰ কাপোৰ বনাওঁতে বহুত সময় লাগে, আৰু কোৱালিটি টপ কোৱালিটি, চব লেব টেষ্টেড মাৰ্ক থাকিব, শুৱালকুছি চিল্ক টেষ্টিং লেবৰেটৰী বা ভেৰিফাই কৰা লেব টেষ্টেড মাৰ্ক থাকিব। আপোনালোকে কাপোৰ, এযোৰ কাপোৰটো বোলে লেব টেষ্টেড মাৰ্ক নাথাকে তেনেকুৱা নহয়, প্ৰত্যেকযোৰ কাপোৰতে পাব, সম্পূৰ্ণ হেণ্ডমেড পাব, অসমৰ থলুৱা শিপিনীয়ে বোৱা। এইযোৰ কেঁচা পাটৰ যোৰা, ডিজাইনবোৰ অলপ ইউনিক কৰিছোঁ, চিম্পুল পাব, হেভি পাব, যেনেকুৱা বিচাৰে। এইবোৰ চাওকচোন, আপোনালোকক আভাস এইকাৰণে দেখাইছোঁ যাতে আপোনালোকে আমাৰ দোকানত সম্পূৰ্ণ বিয়া বজাৰ কৰক, অসমীয়া গহনা বজাৰ কৰক,
পিয়ৰ সোণৰ গহনা বনোৱা এটা বিশেষ ডিছকাউণ্ট প্ৰাইচত আপোনালোকে পাব বুলি আমি বিশ্বাস কৰোঁ যিহেতু এইখন বিপণী আমাৰ এইখন শ্ব'ৰুম নতুনেই হয় কালাৰবোৰ যথেষ্ট আছে নতুন কালাৰ কোৱালিটি ভাল পাব ধুনীয়া ধুনীয়া কালাৰ বৰ্তমান সময়ত প্ৰাধান্যতা পাই থকা কালাৰখিনি আমি ৰাখিছোঁ এইটো চাওকচোন কি ধুনীয়া কালাৰখিনি আমি কৈ নিদিওঁ কাৰণ আপোনালোকে কালাৰখিনি চৰি ক্ষমা কৰিব আপোনাৰ কালাৰটো এইটো আপোনাৰ ৱাইন কালাৰ হ'ব বৰ ধুনীয়া হ'ব ব্লেক ৱাইনটো হ'ব প্ৰাইচখিনি কৈ নিদিওঁ ক্ষমা কৰিব প্ৰাইচখিনি কৈ দি পেলাই অকণ কি হৈছে আমাৰ অকণ অসুবিধাৰ সন্মুখীন হওঁ মানে কি হয় আজিকালি মাৰ্কেটত মেচিন মেডত বনোৱা কাপোৰ ওলাই গৈছে বানাৰসত বনাই আনে সেইখিনি কাপোৰ একেটা ডিজাইনতে বৈ দিয়ে কিছুমান ডিজাইন তো প্ৰাইচবোৰ ভাবে এই দামটো বেছি কিন্তু কোৱালিটিৰ ক্ষেত্ৰত আমি কোনো কম্প্ৰমাইজ নকৰোঁ সেইটো আপোনালোকে বিশ্বাস ৰাখিব পাৰে প্ৰত্যেকজনে এইটো চব কি একদম চিম্পুল সৰু সৰু বুটা ৱৰ্ক কৰা আছে কালাৰটো কি মৰম লগা চাই আপোনালোকে যদি ভিডিঅ'ত আপোনালোকে যদি ধৰিব পৰা নাই আপোনালোকে দোকানলৈ আহক একদম ধুনীয়াকৈ চাই একদম হেঁপাহ পলৈ চাই যাব পাৰিব মানে মনৰ পচন্দৰ কাপোৰ এইবোৰ মেখেলা আছে এনেকুৱা মাকক মানে অলপ বগা যোৰা চিম্পুল বগা যোৰা এনেকৈ মীনা কৰা বগা যোৰা এইবোৰ এনেকুৱা যোৰা ল'ব পাৰিব টচৰ ব্ৰাইডেল ছেট দেখাইছোঁ মুগাৰো পাব অৰিজিনেল মুগাৰো বহুত ধুনীয়া ধুনীয়া ডিজাইন আমাৰ ওচৰত এতিয়া বৰ্তমান আহি পাইছেহি মুগাৰো পাব বহুত ভেৰাইটিজ ডিজাইন কালেকশ্যনখিনি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন যদি ইউটিউবত চাইছে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ইউটিউবত চাইছে আৰু ফেচবুক পেজটোত যদি নতুনকৈ চাই আছে আমাৰ পেজটো ফ'ল' কৰি থাকিব এনেকুৱা ধৰণৰ আপডেট পাই থাকিবৰ কাৰণে এইটো চব টচৰ ব্ৰাইডেল যোৰা আৰু কমেণ্ট কৰি জনাব কোনে কাপোৰবোৰ কেনেকুৱা দেখে লাগিছে যদি ভাল লাগিছে কমেণ্ট কৰিব আপোনালোকৰ সদায় একো এটা কমেণ্ট আৰু শ্বেয়াৰে আমাক যথেষ্ট সহায় আগৰ ভিডিঅ'টোত বহুত শ্বেয়াৰ কৰিলে যাৰ কাৰণে 1,10,000 মান মানুহে আমাৰ ভিডিঅ'টো চাইছে 1,10,000 মানুহে আমাৰ 2-3 দিনৰ ভিডিঅ' দিয়া ভিডিঅ'বোৰ আপোনালোকে যেতিয়া সঁহাৰি জনায় যিটো পেজত 13,000 14,000 ফলোৱাৰ্ছ আছে 1,10,000 মানুহে যেতিয়া চাই আমাৰ বহুত ভাল লাগে আৰু আমাৰ ইউটিউব চেনেলটোতো প্ৰায় বহুত মানুহে চাইছে আৰু ইউটিউব চেনেলটোতো যিহেতু আমাৰ নতুনকৈ আমি আপডেট কৰিবলৈ মানে ইউটিউবত ভিডিঅ' দিব লৈছোঁ ধুনীয়া সঁহাৰি পাইছোঁ ইউটিউবতো চাব পাৰে আমি প্ৰথম আজিকালি আমি এটা গুৰুত্ব দিছোঁ যে ইউটিউবত প্ৰথমতে ভিডিঅ'টো আপলোড দি দিম তাৰপিছত আমি ফেচবুকত পেজটোত আমি আপলোড দিবলৈ চেষ্টা কৰিম তাৰপিছত নেভি ব্লু কালাৰ চিলভাৰ গুণা ৱৰ্ক কৰা আছে পিকক ব্লু কালাৰ এইটো বটল গ্ৰীণো নহয় বৰ ধুনীয়া কালাৰ বটল গ্ৰীণো টাইপ এইটো বহুত ইউনিক কালাৰ চিলভাৰ গুণা আছে এইবোৰ কালাৰ এনেকুৱা ধুনীয়া ধুনীয়া কালাৰ এইযোৰ ব্ৰাইডেল ছেট চাওক গামোচা চেলেঙৰ পৰা আদি কৰি অসমীয়া গহনা মনপচন্দৰ কাপোৰ পাব এইবোৰতো আছেই কালেকশ্যন আৰু আমাৰ সুমৈথোৱা থাকে তলতো আছে আৰু এইবোৰ আপোনালোকক মাত্ৰ নতুন আহিছিলে এইকেইযোৰ দেখাই দিওঁ বোলো আপোনালোকে গম পাব যে আমাৰ কেনেকুৱা কালেকশ্যন আমাৰ দোকানলৈ আহিছে একদম বঢ়িয়া ধুনীয়া কালেকশ্যন হয় এনেকুৱা ধৰণে মীনা কৰা মেইন ছেট পাব চিলভাৰ গুণা ৱৰ্ক কৰা মেইন ছেট পাব এইবোৰ মেইন ছেট চাওক কি ধুনীয়া মেইন ছেট এই ছাইড পাইটো লগাবলৈ যিকণ খালী আছে ছাইড পাইটো লাগি যাব যথেষ্ট ধুনীয়া হয় কাপোৰযোৰ মৰম লগা কাপোৰ হয় এইবোৰ শুৱালকুছি লেব টেষ্টিং কৰা আছে চাব পাৰে কোৱালিটি লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নকৰোঁ একদম 1 নম্বৰ কোৱালিটি গুণা কোৱালিটি টপ কোৱালিটি ৰাখোঁ আৰু আমাৰ বিপণীখন সকলোৱে এই নতুন বিপণীখন পুৰণাখনটো সকলোৱে মৰম দিয়ে আছে সদায় দি গৈছে আৰু প্ৰথমৰ পৰা সঁহাৰি পাই আহিছোঁ এইখনো আমাৰ আঁকোৱালি লৈছে যথেষ্ট গ্ৰাহক আহিছে আমাৰ দোকানলৈ আপোনালোকৰ নতুন বিপণীখনলৈকে যাওঁ আমাৰ আগৰখনৰ কাষ্টমাৰ আৰু ইয়াৰলৈও গুচি আহিছে ভাল লাগিছে এইখনো তেনেকৈ আপোনালোকে আঁকোৱালি ল'ব বুলি আশা থাকিল আৰু যিহেতু এইখন বিপণী আমাৰ মাৰ্কেট প্লেচৰ পৰা অকণ এটা বৰুৱা চাইডত আছে কাৰণ এইটো চাইডত বেছি নাই 2-3খনমানহে আপোনাৰ চিল্ক হাউচ আছে কিন্তু এতিয়া আৰু মানে সকলোৱে মৰম দিছে ভাল লাগিছে সকলো কালেকশ্যন ৰাখিছোঁ যাতে আপোনালোকে আমাৰ দোকানলৈ আহে এইটো ষ্টক নাপায় উভতি যাবলগীয়া নহয় সেইটোৰ ওপৰত আমি সদায় গুৰুত্ব ৰাখিছোঁ অসমীয়া গহনা পিয়ৰ সোণৰ গহনা বোৱা গামোচা চেলেং সকলো আমাৰ দোকানত পাব আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফেচবুক টাইমলাইন হোৱাটছআপ ষ্টেটাছত আৰু ইউটিউবত যদি চাই আছে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে আপোনালোকে আমাৰ ভিউখিনি বাঢ়ি যায় আৰু আপোনালোকৰ সহায় সহযোগিতা সদায় পাই থাকিম বুলি আশা থাকিম ধন্যবাদ